যিসকল ঋণ লৈ ধাৰ লৈ ঋণ পৰিশোধ নকৰে, ধাৰ পৰিশোধ নকৰে, ক্ষমতা থকাৰ পিছতো হেলা কাটি ফুৰে, এইসকল যদি সেই অৱস্থাতে মৰি যায়, তেন্তে হাদিছৰ পৰা প্ৰমাণ পোৱা যায় এনে ব্যক্তিৰ আল্লাহৰ ৰসুলে জানাজাও পঢ়া নাছিল। মুছলমান আছিল কিন্তু জানাজা পৰ্যন্ত দিয়া নাছিল, পঢ়া নাছিল। অপৰাধ মাত্ৰ এটা, ঋণ আদায় নিদিয়াৰ বাবে, ঋণ পৰিশোধ নকৰাৰ বাবে। ধাৰ লোৱাৰ সময়ততো বহু বেছি কাকতি মিনতি কৰি লোৱা হয়, কিন্তু বিভিন্ন মানুহ থাকে যিসকলে হেলা কৰিয়ে হওক, বিভিন্ন চল চাতুৰেৰে হওক ঘূৰাই দিবলৈ পইচাটো আৰু মনত নকৰে। তেনে এটি ঘটনা আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত হৈছিল, তাকো সাহাবাৰ লগত। পবিত্ৰ বুখাৰী শৰীফৰ 2140 নম্বৰ হাদিছত ইয়াৰ দৃষ্টান্ত উল্লেখ পোৱা যায়। এদিনাখন আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এগৰাকী মানুহৰ জানাজা লৈ অহা হ'ল। আল্লাহ ৰসুলক জানাজা পঢ়াবলৈ ক'লে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এইটো আদত আছিল, অভ্যাস আছিল, যদি কাৰোবাৰ জানাজা পঢ়াব লাগে তেন্তে যাৰ জানাজা পঢ়োৱা হ'ব এই মানুহজন ঋণ আছিল নেকি, ধাৰ আছিল নেকি, কাৰোবাক ঋণ পৰিশোধ কৰিবলৈ বাকী আছিল নেকি সোধে। সেইদিনাখন আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, উপস্থিত সাহাবাসকলে আৰজ কৰিলে, হে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এইগৰাকী মানুহৰ কোনো ঋণ নাই, কোনোৱে পাব লগা নাই। আল্লাহ ৰসুলে জানাজা পঢ়াই দিলে। ইয়াৰ পিছতে আন এটা জানাজা উপস্থিত কৰোৱা হ'ল। আল্লাহ ৰসুলে একেই প্ৰশ্ন কৰিলে। তাৰ মাজৰ পৰা কোনো সাহাবাই ক'লে, হে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এইগৰাকী মানুহৰ ঋণ আছে, কাৰোবাক দিব লগা আছে, পৰিশোধ নকৰাকৈ এইজনে মৃত্যুবৰণ কৰিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ভীষণ অসন্তুষ্ট হ'ল। যিগৰাকী মানুহ ইন্তেকাল হৈছে, এগৰাকী আলা পেচা মানুহ নহয়, সাহাবা হয়, আল্লাহৰ ৰসুলৰ সাহাবা হয়। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অসন্তুষ্টি হ'লে, অসন্তুষ্ট হৈ বাকী উপস্থিত থকা সাহাবাসকলক ক'লে, তোমালোকৰ সাথী বন্ধুজনৰ জানাজা পঢ়াই দিয়া, মই নপঢ়ো। আল্লাহ ৰসুলে ক'লে, মই নপঢ়াও, তোমালোকে পঢ়ি দিয়া। আল্লাহ ৰসুলে নপঢ়ো বুলি ক'লে। এই কথাটোত লৈ বাকী মানুহবিলাকৰ মাজত, সাহাবাৰ মাজত হৈচৈ লাগি গ'ল। আল্লাহৰ ৰসুলে কিমান বেয়া পাইছে, ঋণ পৰিশোধ নকৰাৰ বাবে জানাজা নপঢ়ো বুলি কৈছে। এইটোতো বৰ বেয়া কথা হ'ব। আচলতে এগৰাকী সাহাবা আছিল, হযৰতে আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহু। আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহুৱে থিয় হৈ আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই মোৰ এইগৰাকী বন্ধু, যিগৰাকী আপোনাৰ সাহাবা, এইগৰাকীৰ যি ঋণ আছে, যি ধাৰ আছে, ইয়াক পৰিশোধ কৰাৰ বাবে মই জিম্মা লৈ ল'লো। এই জিম্মা লোৱাৰ পিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, ঠিক আছে, এতিয়া মই জানাজা পঢ়াম। তাৰপিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জানাজা পঢ়ি দিলে। বুখাৰী শৰীফত থকা এইটো ঘটনা। তো ইয়াত এটা কথা বুজিব পাৰি, যদি ঋণ কোনোবাই পৰিশোধ কৰা নাই, সাহাবা হোৱা স্বত্তেও আল্লাহৰ ৰসুলে জানাজা পঢ়াবলৈ ৰাজি হোৱা নাই, মান্তি হোৱা নাই, ইয়াৰ দ্বাৰা গম পোৱা যায় আল্লাহৰ ৰসুলে কিমান বেয়া পায় এই কামটোক। এটা হাদিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকৰ মাজত সেইজন উত্তম ব্যক্তি কোন? আহসানুকুম কদহা, যিগৰাকী লেনদেনত ভাল, ধাৰ লোৱাৰ পিছত ঘূৰাই দিয়াৰ ক্ষেত্ৰত ভাল, এইজন ব্যক্তি তোমালোকৰ ভিতৰত উত্তম ব্যক্তি। তো ইয়াৰ বিপৰীতে আজি কি হয়, একাংশ মানুহ থাকে যিসকলে ধাৰ লোৱাৰ সময়ত কাকুতি মিনতি কৰি বিপদ আপদ দেখাই, ইত্যাদি দেখাই ধাৰেই লৈ যায়। দুখত পৰি দুখ বুজি মানুহে ধাৰ দি দিয়ে। সুদমুক্ত ধাৰৰ কথা কোৱা হৈছে, সুদমুক্ত ঋণৰ কথা কোৱা হৈছে। সুদ যদি ইয়াত জড়িত আছে, সেইবোৰ কথা ইয়াত আলোচনা মুঠেই হোৱা নাই, সেয়া সম্পূৰ্ণ বেলেগ বিষয়। দি দিয়ে আৰু ইয়াৰ পিছত যেতিয়া মানুহজনে বিপদৰ পৰা উদ্ধাৰ হৈ যায়, নিৰ্ধাৰিত যিটো তাৰিখত দিম বুলি, ঘূৰাই দিম বুলি কৈছিল, সেই তাৰিখটো পাৰ হৈ যায়, মানুহজনে পইচাখিনি বিচাৰি, পাব লগা টকাখিনি বিচাৰি মানুহজনৰ ঘৰলৈকেও যায়। ঘৰৰ মালিকনিক কৈ থৈ দিয়ে, মই নাই বুলি কোৱা, তাৰমানে পলাই। ইফালে ফোন কৰিলেও ফোন নুতুলে, নধৰে, তাৰমানে দিয়াৰ ইচ্ছা নাই। এই যিটো হাৰাশাস্তি কৰা হয়, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি এনেকুৱাকৈ পলাই থকা অৱস্থাত ঘূৰাই দিয়াৰ কোনো নিয়ত নাই, তেনে অৱস্থাত যদি সেই মানুহজনৰ মৌত হৈ যায়, তেন্তে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইবনে মাজা নামৰ হাদিছৰ 2413 নম্বৰ হাদিছত উল্লেখ আছে, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, নাফসুল মুমিনি মুআল্লাকাতুম বিদাইনিহি হাত্তা ইউকযা আনহু। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, সেইজন মুমিন, যিগৰাকী মুমিন ঋণ পৰিশোধ কৰা নাছিল, যেতিয়া তেওঁৰ মৌতৰ সময় হয়, সাকৰাতুল মৌত আৰম্ভ হয়, তেতিয়া তেওঁৰ জান কবজ নহয়, তেওঁৰ ৰুহ জ্বলন্ত অৱস্থাত ওলমি থাকে, ওলমি থকা অৱস্থাত থাকে।
কেতিয়ালৈকে হাত্তা ইউকদা আনহু, যেতিয়ালৈকে নেকি তেওঁৰ ঋণ পৰিশোধ কৰি দিয়া নহয়। ৰুহ ওলমি থকাৰ অৰ্থ মতলব বেলেগ হ'ব পাৰে বা ইয়াৰ ঠাই বেলেগ হ'ব পাৰে। ক'ত ওলমি আছে, মৃত্যুৰ সময়ত নে কোনোবা বেলেগ ঠাইত নে আল্লাহ পাকে নিৰ্ধাৰিত কৰা নিৰ্দিষ্ট স্থানত আছে, সেয়া আমাৰ আলোচ্য বিষয় নহয়। কিন্তু ৰুহ যে আল্লাহ ৰচুলে ওলমি থাকে বুলি কৈছে, ৰুহ ওলমি থকাৰ অৰ্থ হৈছে ৰুহে কষ্ট পাই থাকে। ৰুহ কষ্ট পাই থাকে, সেই ৰুহ শাস্তি পাই থাকে, সেই ৰুহে দুখত থাকে। আল্লাহ ৰচুলে কৈছে মুমিন হয়, নাফসুল মুমিন, মুমিনৰ নফস হয়, মুমিনৰ ৰুহ হয়। তাৰপিছতো মুআল্লাকাতুম বিদাইনিহি, ঋণ পৰিশোধ নকৰাৰ শাস্তি স্বৰূপে ৰুহ ওলমি থাকে, অৰ্থাৎ শাস্তি আৰু আজাব ভোগ কৰি থাকে। তো এই যে মুমিন হোৱাৰ পিছতো যদি কোনোবাই ঋণ পৰিশোধ নকৰাকৈ মৃত্যুবৰণ কৰে, তেন্তে তেওঁৰ ৰুহ ওলমি থাকিব, অৰ্থাৎ আজাবত গ্ৰেফতাৰ হৈ পৰিব। সেই ক্ষেত্ৰত মুছলমানে সদায় ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত হুঁচিয়াৰ হ'ব লাগে, সতৰ্কতা অৱলম্বন কৰিব লাগে। পবিত্ৰ কোৰাণে ইয়াক আমানত বুলি কৈছে, আৰু আমানত ৰক্ষা কৰাটো প্ৰত্যেকজন মুছলমানৰ বাবে বাধ্যতামূলকভাৱেই জৰুৰী। ঋণ ধাৰ এটা আমানত, এটা বিশ্বাস। আপোনাক ভাল পোৱাৰ কাৰণে কোনোবাই আপোনাক ধাৰ দিছে, ঋণ দিছে, আৰু এই বিশ্বাস ভংগ কৰি আপুনি ধাৰখিনি আৰু পৰিশোধ কৰাৰ চিন্তা কৰা নাই, তাৰ মানে আপুনি আমানত ৰক্ষা কৰা নাই। পবিত্ৰ কোৰাণৰ সূৰা নিছাৰ 58 নম্বৰ আয়াতত আল্লাহ পাক ৰব্বুল ইজ্জতে কৈছে, ইন্নাল্লাহা ইয়া'মুৰুকুম, নিশ্চয় আল্লাহ পাকে তোমালোকক আদেশ কৰিছে, হুকুম দিছে, নিৰ্দেশনা দিছে। কিহৰ নিৰ্দেশনা? আনতু আদ্দুল আমানাতি ইলা আহলিহা, এই যে তোমালোকৰ ওচৰত আমানত আছে, দিয়া হ'ল, থোৱা হ'ল, ইয়াক ৰক্ষা কৰা। আৰু যিয়ে আমানত পাব লগা আছে, যেনেকুৱাকৈ দিছিল তেনেকুৱাকৈ তাক ঘূৰাই দিয়া। আৰু যদি সেই দিয়া নাই, তেন্তে কোৰাণৰ এই আয়াতৰ অমান্য হ'ল, আল্লাহ পাকৰ এই আদেশৰ উলংঘা হ'ল। আৰু আল্লাহৰ আদেশক যিয়ে অমান্য কৰে, সেইজনে কবিৰা গুনাহগাৰৰ অন্তৰ্ভুক্ত হৈ যায়। মই কাৰোবাৰ পৰা ধাৰ লৈছিলো, ঋণ লৈছিলো, কিন্তু মোৰ মনত নাই কেনেকুৱাকৈ পৰিশোধ কৰিম, মোৰ মনত নাই। তাৰে বাবে আল্লাহ পাকে আল্লাহ ৰচুলৰ ওপৰত নাজিল কৰা কোৰাণ, যি 1000 বছৰ আগতে আল্লাহ পাকে কোৰাণত উল্লেখ কৰিছে যে যদি তোমালোকৰ মনত নাথাকে, তেন্তে মই কোৱা কথাখিনি তোমালোকে কিয় ফলো নকৰা, কিয় অনুসৰণ নকৰা? আল্লাহ পাকে পবিত্ৰ কোৰাণৰ সূৰা বাকাৰাৰ 282 নম্বৰ আয়াতত কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু ইযা তাদায়ানতুম বিদাইনিন ইলা আজালিন মুসাম্মা ফাকতুবু। আল্লাহ পাকে ক'লে, হে ইমানদাৰ সকল, হে মুমিন সকল, যেতিয়া তোমালোকে কাৰোবাৰ পৰা ইজনে আনজনৰ পৰা যেতিয়া নিৰ্দিষ্ট সময়ৰ বাবে ঋণ লোৱা, ধাৰ লোৱা, ইলা আজালিম মুসাম্মা ফাকতুবু, তেন্তে তাক লোৱাৰ তাৰিখ আৰু ঘূৰাই দিয়াৰ তাৰিখ এটা বহীত লিখি ৰাখা। আল্লাহ হুকুম কৰিছে, ইলা আজালিম মুসাম্মা, নিৰ্দিষ্ট সময়ত দিম বুলি কৈছিলা, দিম বুলি কোৱা কথাটো তুমি বহি এটাত ধুনীয়াকৈ লিখি লোৱা। ফাকতুবু, লিখি ৰাখা। আল্লাহ পাকে আমাক 1000 বছৰ আগতেই শিকাই দিছে, তুমি পাহৰিব পৰা লিখি লোৱা। আৰু যদি তুমি লিখি পেলালা, কিবা কাৰণত ধাৰ পৰিশোধ কৰাৰ আগতেই তোমাৰ মৌত হৈ গ'ল, তোমাৰ আত্মীয় স্বজনে যেতিয়া তোমাৰ বাকচটো খুলিব, তোমাৰ ফাইলবিলাক খুলিব, তেতিয়া কোনোবা দিন নহয় কোনোবাই ফাইলটো দেখিব। লিখি থৈ যোৱা বাবে লাভটো এইটোৱে হ'ব যে মোৰ আব্বা, মোৰ ককা, মোৰ দাদা, মোৰ খুৰা, মোৰ পেহা ইত্যাদিয়ে কাৰোবাৰ পৰা ইমান তাৰিখে টকা লৈছিল, ইমান তাৰিখে দিম বুলি কৈছিল, ইয়াত লিখা আছে। কৈ যাবলৈ পাহৰাৰ পিছতো আত্মীয় স্বজনে কমচে কম পইচাখিনি আদায় কৰাৰ চিন্তা কোনোবাই নহয় কোনোবাই কৰিব। যদি লিখাও নহ'ল, কাকো কৈ থৈ যোৱাও নহ'ল, আৰু হঠাতে মোৰ মৌত হৈ গ'ল, তেন্তে কিয়ামতৰ দিনা কোৱা হ'ল, সেইজনৰ গোটেই আমল, গোটেই সববিলাক তেওঁক দি তেওঁক জান্নাতত লৈ যোৱা হ'ব আৰু মোক জাহান্নামত পঠিয়াই দিয়া হ'ব। তাৰে বাবে আল্লাহ পাকে নিৰ্দেশ কৰিছে যে তোমালোকে লিখি ৰাখা, হিচাপ কৰি ৰখা, লোৱাৰ তাৰিখ আৰু দিয়াৰ তাৰিখ। তেন্তে মৃত্যুৰ পিছত কোনোবাই নহয় কোনোবাই হ'লেও ফৰিয়াদ এইখিনি পৰিশোধ কৰাৰ চিন্তা কৰিব। আমি জানাজাৰ ঠিক আগমুহূৰ্তত এই কথাখিনি নিশ্চয় কয়টো শুভ লক্ষণ।
ভাল লক্ষণ। আৰু যেনেকুৱাকৈ কওঁ তেনেকুৱাকৈ আমি যদি কাৰোবাক সঁচাকৈ দিব লগা থাকে তেন্তে তাক পৰিশোধ কৰাব লাগে, কাৰণ ইয়াৰ দ্বাৰা মাইকীটোৰ কষ্ট আৰু শান্তিৰ কথা ইয়াত জড়িত হৈ থাকে। যদি ঋণ কাৰোবাৰ বাকী থাকি গ'ল তেন্তে সেইজন যিমান ডাঙৰ নেককাৰ হ'লেও কবৰত হাসৰৰ ময়দানত কেতিয়াও শান্তি নাপাব, কাৰণ এই ঋণ হৈছে ধাৰ হৈছে বান্দাৰ হক। বান্দাৰ হক আল্লাহ মাফ নকৰে যেতিয়ালৈকে বান্দাই মাফ নকৰে। যেতিয়ালৈকে বান্দাই মাফ নকৰে, যদি বান্দাই মাফ কৰি দিয়ে যে হে আল্লাহ মোৰ পৰা লৈছিল মই মাফ কৰি দিছো, তেতিয়াহ'লে আল্লাহ মাফ কৰিব। কিন্তু যদি বান্দাই কয় আল্লাহ মই পাব লগা আছিলো, মোক ধোকা দি বাৰংবাৰ মই কাষত গৈছিলো বিচাৰিছিলো মোক দিয়া নাছিল, তাৰমানে বান্দাই মাফ কৰা নাই, তেতিয়ালৈকে আল্লাহও মাফ নকৰে। তাৰে বাবে সকলো ইবাদ বান্দাৰ হক ইয়াত জড়িত আছে। সেই ক্ষেত্ৰত বান্দাৰ হকৰ প্ৰতি লক্ষ্য ৰখা উচিত আৰু জৰুৰী। তৃতীয়টো কথা, যদিহে আমাৰ কাৰোবাক ধাৰ বহুত দিব লগা থাকে, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক সেই ধাৰ পৰিশোধ কৰাৰ কাৰণে ক্ষমতা যদি নাই তেন্তে এটা আমল কৰিবলৈ কৈছে, এটা দোৱা শিকাই দিছে। তিৰমিজি শৰীফৰ 3563 নম্বৰ হাদিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দোৱাটো শিকাইছে। দোৱাটো হৈছে আল্লাহুম্মা কফিনি বিহালালিকা আন হাৰামিকা ওয়াগনিনি বিফদলিকা আম্মান সিৱাক। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে এই দোৱাটো যদি কোনোবাই পাঠ কৰে নিয়মিতভাৱে আৰু আল্লাহৰ ওচৰত দোৱা কৰে তেন্তে আল্লাহ পাকে যিমান বেছি পৰিমাণৰ ঋণ দিব লগা থাকিলেও আল্লাহ পাকে ঋণ আদায় কৰাৰ ব্যৱস্থা কৰি দিয়ে। সুবহানাল্লাহ, দোৱাৰ এইটো শক্তি।